হাই গাইজ, আজি মই নলবাৰীৰ কাজিপাৰাত থকা বুদ্ধিৰাম পথত আছোঁ। এইটো বুদ্ধিৰাম পথ আৰু ইয়াত মই আহিছোঁ এটা বিশেষ কাৰণত। আমাৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগীৰথী ভূঞা বাইদেউ হিন্দী টিচাৰ আছিল আৰু তেখেতে আজিৰ দিনটোতে স্বৰ্গগামী হৈছিল এটা ৰোগত আক্ৰান্ত হৈ। আৰু তেওঁলোকৰ আৰু ছাৰ তেখেতৰ মিষ্টাৰ আছিল শশধৰ ভূঞা ছাৰ আৰু তেখেতে সৰ্থেবাৰী ছোৱালী স্কুলৰ হেড হিচাপে ৰিটায়াৰ্ড লৈছিল। আৰু তেওঁলোকৰ একমাত্ৰ জীয়াৰী ৰুণু ভূঞা বাইদেউ তেওঁ নলবাৰীত বিয়া হৈছে আৰু চাকৰি সূত্ৰে নলবাৰীতে থাকে। গতিকে ছাৰ আৰু বাইদেউ যিহেতু অকলশৰীয়া হৈ গ'ল ৰিটায়াৰ্ডৰ পাছত, ৰুণু ভূঞা বাইদেৱে মানে ইয়াতে নলবাৰীত তেওঁলোকক ৰাখিছে আৰু তেওঁলোকৰ নিজা ঘৰ আছে ছাৰ আৰু বাইদেউৰ, আৰু তাতে তেওঁলোকে আছিল। কিন্তু বাইদেউ যোৱা বছৰ আজিৰ দিনটোতে এটা বিশেষ ৰোগত আক্ৰান্ত হৈ স্বৰ্গগামী হয়। আৰু সেই বাইদেউৰ সেই যিটো আজি ডেটতে স্বৰ্গগামী হৈছিল, সেইকাৰণে আজি তেওঁলোকৰ বছৰেকীয়া শ্ৰাদ্ধ বাইদেউৰ। আজি তেওঁলোকে বাইদেউৰ বছৰেকীয়া শ্ৰাদ্ধ পাতিছে আৰু ৰাতিপুৱাৰ পৰা মাংগলিক কাম কাজখিনি হৈ গ'ল আৰু এতিয়া গ্ৰন্থ উন্মোচন কৰিব। আৰু ময়ো আহিছোঁ, এতিয়া দিনৰ 1 বাজিল আৰু মই আহি তেওঁলোকৰ ঘৰ পাম আৰু এইটো ৰাস্তা এনেকৈ। আৰু মই তেওঁলোকৰ ঘৰত কি হয় কি নহয় মই গোটেই দিনটো আছোঁ আৰু আপোনালোককো দেখাম। আৰু যিসকল সৰ্থেবাৰীত আছে তেওঁলোকে হয়তো জানেই সকলে ভাগীৰথী বাইদেউৰ কথা। আৰু তেওঁলোকৰ বাসগৃহত মই এতিয়া যাম আৰু আপোনালোককো মোৰ লগত লৈ যাওঁ, আহকচোন। গ্ৰন্থ উন্মোচনী সভা আছে ইয়াতে আৰু গ্ৰন্থ উন্মোচনী সভা আৰম্ভ হ'ব। আৰু এইখন হৈছে সাবৰকৰ আম্বেদকাৰ মেমৰিয়েল ট্ৰাষ্ট গ্ৰন্থ উন্মোচনী সভা। বীৰ সাবৰকাৰৰ হিন্দী ভাষালৈ ভাগীৰথী পাঠকৰ দ্বাৰা অনুদিত গ্ৰন্থ, স্থান বুদ্ধিৰাম পথ, কাজিপাৰা, 19 মাৰ্চ 2024। দিম দিয়ক। মানৱজ্যোতি পাটগিৰি, ধৰ্মেশ্বৰ হালৈ, বিজেপি যুৱ মৰ্চাৰ উপসভাপতি জিন্তু শৰ্মা, মই তেখেতসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। অনুবাদক প্ৰয়াত ভাগীৰথী পাঠকদেৱৰ ডাঙৰীয়া নিৰ্ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই জীয়ৰী ৰুণু ভূঞাক আহ্বান জনাইছোঁ। ধন্যবাদ। এতিয়া আমি কিতাপখনৰ উন্মোচনৰ পৰ্বলৈ আগবাঢ়িছোঁ। মই মঞ্চলৈ পোনপ্ৰথমতে আমাৰ নলবাৰী জিলাৰ এজন সুবক্তা নাট্যকাৰ শ্ৰীমান ধ্ৰুৱতী শৰ্মা দাদাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত আছে দেৱৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত অজিত শৰ্মা ছাৰ, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে সুদক্ষ ক্ৰীড়া সংগঠক খেলুৱৈ সত্যেন শৰ্মা ডাঙৰীয়া, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে প্ৰবন্ধকাৰ অসম ফ্ৰণ্টৰ মেনেজিং ডিৰেক্টৰ শ্ৰীমান প্ৰিয়াংকু নাৰায়ণ বৰুৱা, মই তেখেতক মঞ্চ উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকে আমাৰ এই মেমৰিয়েল ট্ৰাষ্টৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টৰ মূল উদ্দেশ্য হৈছে যে আমাৰ ভাৰতবৰ্ষত এতিয়াও ইতিহাসে ঢাকি নোপোৱা বহুত বীৰ বীৰংগনা
স্বাধীনতা সংগ্ৰামী সমাজসেৱক ব্যক্তি আছে যিসকলক আমি আমাৰ নতুন প্ৰজন্মই আমি জনা নাই আৰু যদি জানো খুব কমকৈ জানো। চ' সেইখিনি মানুহৰ বিষয়ে আমি আমাৰ যি সনাতনী চেতনা বা হিন্দুত্ববাদৰ যি দৰ্শন, সেই দৰ্শনক বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে পিষ্ট কৰা হৈছে। এই হিন্দু দৰ্শন বিভিন্ন সময়ত বিভিন্ন ধৰণে নিপীড়িত নিৰ্যাতিত হোৱা বুলি ক'ব পাৰি। ঐতিহাসিকভাৱে চাওঁ যদি বিশেষকৈ ভাৰতবৰ্ষৰ ইতিহাসত যিসকল হিন্দু সম্ৰাট বা বীৰ ৰজা মহাৰজা অথবা বীৰাংগনাৰ যি ধৰণে আমি জ্ঞানৰ প্ৰসাৰ আৰু বিস্তাৰ তেওঁলোকৰ সম্বন্ধে হ'ব লাগিছিলে, সেই সম্পৰ্কে তথ্যগতভাৱে তথ্যখিনি কম। আৰু এই তথ্য কিয় কম, তাৰ বিপৰীতে মোগল বন্দনাৰে ভৰপূৰ হৈ আছে বিভিন্ন সময়ত আমাৰ বিভিন্ন পাঠ্যক্ৰমসমূহ। তো বিভিন্ন পাঠ্যক্ৰমসমূহত যে ভাস্কৰ ডেকা বিশ্ব হিন্দু পৰিষদৰ অধিকাৰী, মই তেখেতক মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ নলবাৰী জিলা উপসভাপতি আমি এজন মানুহক, এজন ব্যক্তিক যি নীৰৱে সাধনা কৰি আছে জ্যোতিষ শাস্ত্ৰৰ, আমি সকলোৰে চিনাকি দীপক ৰঞ্জন বৰদলৈ। Only the one, honey. Okay, do I do? Renewable. অনুষ্ঠানত হিন্দী ভাষালৈ ভাষান্তৰ হ'ব আৰু এই ভাষান্তৰ প্ৰক্ৰিয়াত বিশেষভাৱে আমাক কৈছিল যে উন্মোচনী প্ৰক্ৰিয়াৰ এই ভাগ ল'বৰ বাবে, আৰু আমি একে আশাৰে পাঠৰ যি দায়িত্ব, এই দায়িত্ব পালন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু এই দুপৰীয়া আমি ইয়ালৈ আহি দুখ আৰু আনন্দৰ পেণ্ডুলাম ঘড়ীৰ দৰে ওলমি থকা এক পৰিৱেশত ইয়াত উপস্থিত হৈ দুৰ্দুল্যমান হৈ আছো। কি কম, কাক কম, কেনেকে কম, কি পৰিৱেশ, এই বিষয়ে পাৰ্থক্য একোৱে জনোৱা নাছিল। কেৱল কৈছিল এই গ্ৰন্থভাগী, আৰু সেইবাবে মই আহিয়ে সমগ্ৰ পৰিৱেশটো চাই লৈছিলোঁ। দেখা পাইছিলোঁ যে যিগৰাকী অনুবাদক ভাগীৰথী পাঠক আজি তেওঁৰ মৃত্যুবাৰ্ষিকী। हम सुबह से रात तक, रात से सुबह तक हम बात कर सकते हैं हमारा लोगों से, हमारा पड़ोसी से, हमारा अपनों से, हमारा जो विचारधारा, वो विचारधारा हम हिंदी भाषा से लोगों से एक साथ मिलजुल कर हम ये ले जाते हैं दिलों की अंतर तक। और उसका जो ज्ञान भिक्षा, इस ज्ञान भिक्षा से हम ये प्रामाणिकता एक दिखा सकते हैं कि हिंदी भाषा का जो कोशिश, ये कोशिश आज तक বীৰ সাভাৰকাৰৰ আমি নামেই শুনা নাছিলোঁ। আচলতে এনেকুৱা বহুত বীৰ ভাৰতত অস্পৃশ্য হৈ আছিল। আমাৰ চিন্তা চেতনাত সাভাৰকাৰ বা তেনেকুৱা সমসাময়িক যিবিলাক বীৰ বীৰাংগনাই ভাৰতৰ সাৰ্বভৌমত্ব অখণ্ডতা ৰক্ষাৰ চেষ্টা কৰিছিল, সেইসকলক যেন ক'ৰবাত অৱহেলিত হৈ আছিল। আমাৰ যিটো মেইন ষ্ট্ৰীম, ভাৰতৰ মেইন ষ্ট্ৰীম ৰাজনীতি বুলি কওঁ, সেই ৰাজনীতিক যেন
তেখেতসকলৰ কোনো আলোচনা হোৱা নাছিল, তেখেতসকলৰ বিষয়ে কোনো কথাই আমাৰ বুৰঞ্জীও খানা চলি আছে জিও জিও খাই দিয়া হাই পানী পেলাইছে নেকি মই দেখাই নাপালো দিলা অলপমান ভিডিঅ' কৰি আছো তুমি থাকা আছে বহি আছে হাই ফেলে খানা চলি আছে এইফালে ৰান্ধনি পুকুৰ বা চব্জিত পৰব এটা যাই আমাৰ খানাত ইন্তজাম হৈ আছে কি কি আছে খানাত খানাত কি আছে ফুল পাতাৰ মাথাৰ মাংস আছে আৰু বাকীখিনি আমাৰ প্ৰিয়াংকৈ ক'ব মই এতিয়া নকওঁ এতিয়া মই একদম মানে ব্যস্ত হৈ আছে তুমি কয় আমি ব্যস্ত আছো ব্যস্ত পানী দে পানী ইথান লগা হোৱা নাই পানী দে তই মই জ্বালা আৰু নিমখ দি আছো জ্বালা নিমখ জ্বালা আৰু নিমখৰ চেল কেনে ভালে ভালে হৈছে তোমাৰ নামটো কৈ দে মোৰ নাম শ্ৰী উপাংশু দাস তুমি কি হবা জিউৰ কি হব মই দাদা হওঁ দাদা নেকি এইফালে বানি আছে কি বানি আছে ভাত জুইত বনাইছে গোটেইখিনি জুইত বনাইছে নেকি খানা ভালে হ'ব হা গেছত আলু ভাজিছে আৰু এইফালে খানাবিলাক ঢাকন গুচি গুচি দিব মই দেখলো চব্জি এইফালে চব্জি মিক্স চব্জি ন আৰু ইফালে আছে দালি মাংস অলপ দাঙি দিয়ক এইফালে ছাগলীৰ মাংস ভাত এইফালে ভাত আৰু এইফালে খাৰ খাৰ কিহৰ খাৰ বেঙেনা বেঙেনা খাৰ হাঁহৰ মাংস ইয়াতে আছে হাঁহৰ মাংস আৰু এইফালে আলু ভাজি পনীৰ এইফালে আছে পনীৰ ধুনীয়া হৈছে দেখাত এইটো মাছৰ আঞ্জা এইফালে কি এইটো মাছ দেখা দিয়ক মাছ ভাজি এই মাছ ভাজি আছে আৰু এইফালে মাছৰ জোল বনাইছে কোনে এখেতে বনাইছে বোলে আমি তিনিও বনাব গৈছো হয় নেকি ক'ত ঘৰ আপোনাৰ আমাৰ ঘৰ গংগাপুখুৰী ঘৰত হা গংগাপুখুৰী ঘৰ বৰকুৰীয়া হয় নেকি বৰকুৰীয়াত ষ্টাফ আৰু লগে বনাইছে তিনিজনে দেখাই দিছো ব'লা শুকু ব'লা আহা মোৰ ঘৰ সৰ্থেবাৰীত ইয়াতে থাকোঁ নলবাৰীত থাকোঁ আহা ইফালে আমাৰ জিঅ'ৰ কুকুৰক ভাত দিলা সেইটো সদায় ভাত দিয় নেকি হা ৰুণুবাৰ ল'ৰাটো কুকুৰক ভাত দিছে এনেকে ৰাস্তাত কি ভাল ল'ৰা কিহে দি দিছ বা বেলেগ দেখো ইয়াতে ওচৰত থাকো মানে মন্দিৰৰ ওচৰত মোক মাতি আনিছে মোক কুকুৰটোক ভাত দিওঁ আহা মোক ভিডিঅ' কৰবা নাই বাই জিও হেল্ল' বাই বাই টাটা সময়ে নাই নতকে ইফালে ঘৰটো মানে আজি কাপোৰ টানা আছে নহয় দেখা নাপোৱা হৈছে বহা জাগা আৰু এইফালে খাব দিছে এইফালে চাইডে দি ৰাস্তা ইয়াতে ছাৰ ভাগীৰথী বাইদেউ আৰু ছাৰে থাকে আছিল মানে ইয়াতে এইটো তেওঁলোকৰে ঘৰ নলবাৰীত এইফালে ঘৰৰ ভিতৰত ৰুণুবাই ভাত দি আছে
মুকু বাবুক চাচোন বাবুক ইয়াতে শ্ৰাদ্ধ কৰিছে বাৰান্দাত শান্তি ভাই শান্তি চাহ দিয়া টিম নেকি আপনি জানে চাহ হয় নেকি মিলিছে এফালে পাঁচফাল এফালে হাত ধুই আছে খাই কত বড় রব এইফালে ঢালি দিয়ক পানী চেল কেনে পানী চেল কেনে পানী ভাল একদম চেল চবে না আৰু গাড়ী আৰু ইফালে এফালে পুকুমুকু আমি আইডুৰ বছৰেকীয়াৰ পৰা আহি আছোঁ শ্ৰাদ্ধৰ পৰা ঘৰত আহিব আছোঁ ইফালে ৰাস্তাটো আপোনালোকক গোটেই ভিডিঅ'টো দেখালোঁ যদি ভাল লাগিল লাইক কৰিব আৰু যিসকলে বাইদেউক চিনি পায় তেওঁলোকে প্লিজ এটা কমেণ্ট কৰি দিব কোনে কোনে বাইদেউ আৰু ছাৰক চিনি পায় আৰু ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই